বাংলাত এষাৰ কথা আছে, আমি নাৰী, আমি সব পাৰি। হয়, কথাষাৰ একেবাৰে সঁচা। নাৰী ভণ্টি, নাৰী বান্ধৱী, নাৰী মোহিনী, নাৰী অপ্সৰা, নাৰী স্ত্ৰী, নাৰী জন্মদাত্ৰী, নাৰী মা, নাৰী ৰাধা, নাৰী সীতা, নাৰী কনকলতা, নাৰী হিমা দাস, নাৰী মেৰী কম, নাৰী দ্ৰৌপদী মুৰ্মু, নাৰী যোদ্ধা, নাৰী পাইলট, নাৰী খেলুৱৈ, নাৰী মোনালিসা। প্ৰতিটো শব্দ যেন মৌজোলৰ টোপাল। আকৌ শুনো আহক, নাৰী অলক্ষী, নাৰী পুতনা, নাৰী বাঞ্চ, নাৰী সতীন, নাৰী ধৰ্ষিতা, নাৰী বেশ্যা। চিন্তাত পৰিল নেকি? আচলতেনো নাৰী কি? হয়, কথাষাৰ কিন্তু সঁচাকৈয়ে চিন্তাৰ। পিছে এই তিতা, কেঁহা আৰু নিমখীয়া লগা শব্দকেইটাৰ বাবে কিন্তু আমি নিজে দায়ী। আনক দোষী লাভ নাই। আমি অতীতৰ পৰা বৰ্তমানলৈকে দাবী কৰি আহিছোঁ, আমি নাৰী, আমি সব পাৰি। আমি প্ৰতিবাৰে বাৰে বাৰে নিজেই নিজৰ 100% গেৰেণ্টি দি থৈছোঁ। হয়, আমি সকলো পাৰোঁ। তেন্তে কিয় বাৰু আনক দোষো? মোক এবাৰ নুসুধিলা কিয়? কিয় সুধিব? মই দেখোন চব পাৰোঁ। মোক এবাৰ নকলা কিয়? কিয় ক'ব? মই দেখোন চব পাৰোঁ। মোক নিদিলা কিয়? কিয় দিব? মই দেখোন খাই খাই দিন কটাব পাৰোঁ। আকৌ দিনক দিনে নেখায়ো থাকিব পাৰোঁ। তাত আমাৰ ইচ্ছা থাক কিংবা নেথাক, আমাৰ মত থাক কিংবা নেথাক, চব পাৰিম বুলি স্বীকাৰ যোৱাৰ লগে লগেই যেন বিচৰা নিবিচৰা বিভিন্ন দায়িত্ব, পদবী আৰু কত যে নাম আমালৈ সংৰক্ষিত হৈ থাকিল। এইবাৰ চাগে এই প্ৰচলিত কথাষাৰৰ পৰিৱৰ্তনৰ পাল। ক'ব লাগিব চাগে, আমি নাৰী, আমি অনেকটাই পাৰি, কিংবা নাৰীয়ে চেষ্টা কৰিলেই পাৰি। আপোনালোকৰ বাৰু কি মতামত? কথাবোৰ এবাৰ ভাবি চাবচোন। লগতে মন্তব্য কৰিবলৈ কিন্তু নেপাহৰিব। ধন্যবাদ।